নমস্কাৰ assamtest.com আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে APSC, ADRE আৰু আসাম পুলিচ আদিৰ বাবে প্ৰয়োজনীয় জেনেৰেল নলেজৰ কিছুমান MCQ সমূহ লৈ আহিছো। আশা কৰিছো এই প্ৰশ্নসমূহৰ জৰিয়তে আপোনালোকৰ প্ৰস্তুতিত বহুখিনি সহায়ক হ'ব। লগতে আপোনালোকৰ সুবিধাৰ্থে আমাৰ assamtest.com ৱেবছাইটত বিভিন্ন শ্ৰেণীৰ মক টেষ্টসমূহ উপলব্ধ কৰা হৈছে। যদি আপোনালোক ইচ্ছুক তেন্তে ৱেবছাইটটো ভিজিট কৰি মক টেষ্টসমূহ দিব পাৰিব। যাৰ জৰিয়তে অতি সহজভাৱে নিজৰ প্ৰশ্নসমূহ ৰিভিজন ভালদৰে কৰাৰ লগতে নিজৰ প্ৰস্তুতিকো অধিক শক্তিশালী কৰি তুলিব পাৰিব। তেন্তে বলক আমি আমাৰ প্ৰশ্নসমূহ আৰম্ভ কৰো হওক। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে মাইক্ৰ'চিপ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ অপচনসমূহ হৈছে A INSDOC, B BARC, C IMB আৰু D Intel। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ইন্টেল। প্ৰশ্ন নম্বৰ 2 তলৰ কোনটোৱে বীজগণিত আৱিষ্কাৰ কৰিছিল? ইয়াৰ অপচনসমূহ হৈছে A মেকটিথি, B ভাস্কৰ, C অপষ্টম্ভ আৰু D আৰ্যভট্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ভাস্কৰ। প্ৰশ্ন নম্বৰ 3 ৰিভলভাৰৰ উদ্ভাৱক কোন আছিল? ইয়াৰ অপচনসমূহ হৈছে A এডৱাৰ্ড হাবল, B এডৱাৰ্ড আইনষ্টাইন, C স্যামুয়েল কল্ট আৰু D আফটমছ কালছনিকোভা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন C স্যামুয়েল কল্ট। প্ৰশ্ন নম্বৰ 4 টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ অপচনসমূহ হৈছে A JL বেয়াৰ্ড, B লৰেন্স, C মাৰ্কনি আৰু D মাইকেল ফেৰাডে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন A JL বেয়াৰ্ড। প্ৰশ্ন নম্বৰ 5 প্ৰথম ধাতুৰ চলনশীল ধৰণৰ ছপা ব্যৱস্থাৰ কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ অপচনসমূহ হৈছে A আমিৰ খুসৰো, B জোহানেছ গুটেনবাৰ্গ, C এডলফ ৰিকেনবেকাৰ আৰু D বাৰ্টলমিউ ক্ৰিষ্টোফেৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন B জোহানেছ গুটেনবাৰ্গ। প্ৰশ্ন নম্বৰ 6 বেৰোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ অপচনসমূহ হৈছে A গেলিলিও গেলিলি, B ইভানজেলিস্টা টৰিছেলি, C ফ্ৰেডিছ ব্ৰেমাৰ আৰু D জোচেফ এস্পডিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন B ইভানজেলিস্টা টৰিছেলি। প্ৰশ্ন নম্বৰ 7 ক্ৰেস্কোগ্ৰাফ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ অপচনসমূহ হৈছে A SN বসু, B PC ৰয়, C JC বসু আৰু D PC মহালানবিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন C JC বসু। প্ৰশ্ন নম্বৰ 8 জেট ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ অপচনসমূহ হৈছে A কাৰ্ল বেঞ্চ, B ছাৰ ফ্ৰেংক হুইল্ট, C থমাছ চেভাৰি আৰু D মাইকেল ফেৰাড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন B ছাৰ ফ্ৰেংক হুইল্ট। প্ৰশ্ন নম্বৰ 9 তলত উল্লেখ কৰা বিজ্ঞানীসকলৰ ভিতৰত কোনে ৰিম'ট কণ্ট্ৰল আৱিষ্কাৰ কৰিছিল? ইয়াৰ অপচনসমূহ হৈছে A নিকোলা টেসলা, B ৰবাৰ্ট এডলাৰ, C ইউজিন পলি আৰু D ষ্টিভ ৱজনিয়াক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন A নিকোলা টেসলা। প্ৰশ্ন নম্বৰ 10 আৰু আজিৰ এই ভিডিঅ'টিৰ অন্তিমটো প্ৰশ্ন তলৰ কোনটো ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা পৰিচালিত প্ৰথমখন ছবি? ইয়াৰ অপচনসমূহ আছে A সন্ধ্যাৰাগ, B অনিৰ্বাণ, C কোলাহাল আৰু D অগ্নিস্মান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন A সন্ধ্যাৰাগ। ভৱেন্দ্ৰনাথ শইকীয়া আছিল এজন বিখ্যাত অসমীয়া লেখক, চলচ্চিত্ৰ নিৰ্মাতা আৰু বিজ্ঞানী। আৰু সন্ধ্যাৰাগ আছিল তেওঁৰ পৰিচালনাৰ প্ৰথমখন চলচ্চিত্ৰ। তেওঁ অসমীয়া চিনেমাৰ অন্যতম বিখ্যাত ব্যক্তি লগতে অসমীয়া সমাজৰ বাস্তৱসন্মত চিত্ৰণৰ বাবে পৰিচিত আছিল। আজিৰ এই ভিডিঅ'টিৰ প্ৰশ্নসমূহ ইমানেই। যদি ভিডিঅ'টি ভাল পাইছে তেন্তে লাইক কৰি দিব লগতে নিজৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰো কৰিব। এই ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।